মনুজ ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ওলাইছোঁ নামঘৰত মাহঁতৰ ইয়াত ভাগৱত হ'ব 2 তাৰিখৰ পৰা এপ্ৰিলত। তাতে মানে এইবিলাক কিবা কিবি কাম চলি আছে। মই আহিলোঁ দুদিনমান ইয়াতে থাকোঁ বুলি, কিবা কিবি নামঘৰ আমাৰ নামঘৰ আৰু সেইটো কাৰণে ভাবিছোঁ এইবাৰ প্ৰথম পাতিছে ভাগৱত, আমি অকণমান মানে সহায় কৰি দিছোঁ আৰু কাম বন কৰি। সেয়াই মা খুৰীহঁত ৰখি আছে আৰু একেলগে যাওঁ নামঘৰলৈ। কাম আৰম্ভ কিবা কিবি হৈ আছে, এইবোৰ গোটেইখন খেলি মেলি হৈ আছে আৰু চবেই কামে কামে লাগি আছে। এইফালে এইকেইটা বনাইছে খোল, এইবোৰ বাঁহৰ কাম। এইফালে বনাই আছে, হোৱাগৈ নাই আৰু একো নাই কৰা। লগাই খাব নালাগে, এনেকে হেৰি কৰি লোৱা, ইয়াত দি লোৱা বিস্কুটটোৰ মাজত। চাওঁ ক'ত হ'ব ঘৰটো? এই কলবোৰ যে আছে সেইখিনি নি? এই মাজত এই ঘৰৰ কাৰণে নেকি? এইকেইটা ঘৰৰ কাৰণে, ঘৰকেইটাৰ কাৰণে নি? এইটো কাপোৰ মাৰিলে কাম আৰু কাম মানে শেষেই হোৱা নাই, চবফালে কাম। এইবোৰ গাঁত খানি আছে। পিছত মানুহবোৰ গুচি গ'লে কোনে কৰে কৰিব, আকৌ সদায় আমি আহি থাকিব ন আকৌ সেইবোৰ কৰিবলৈ। মিঠৈ বনাবলৈ, মিঠৈ বনাবলৈ এইবোৰ কাইলৈ মুচিব লাগিব, বাচন ধুব লাগিব, কিমান কাম আছে। তুমি চৌকা চৌকাকেইটা কেলৈ বনাইছে? কিবা ভাত চাত বনাব লাগিব নহয়। একো চোৱা নাই, এইবোৰকে চাইছোঁ। খৰি একদম কাটি হেৰি কৰি থৈছে। চাহ ইয়াতে বনাব নে কিনো? ইয়াতে বনাব। এইবোৰ বাঁহৰ চিলিংবোৰ আমাৰ দেউতাই বনাইছে চব। এইবোৰ এনেকুৱাকৈ ধুনীয়াকৈ ডিজাইন দি বনাইছে। এনেকৈ ধৰিব পৰা নাই চাগে ভালকৈ। এয়া গুড় পগাই আছে, এয়া পকা মিঠৈৰ কাৰণে। পকা মিঠৈ বহুতখিনি বনাই হ'লেই আৰু এয়া আকৌ এবাৰ হেৰি কৰি আছে। মানুহ ধেৰ গোট খাই আছে, চবে মিলি আৰু মিঠৈ বান্ধিব লাগিব। দাইল আৰু ভাত বনাই হৈ গ'ল, এইফালে হৈ গ'ল। নকৰ এই আমাৰ জুইবাৰীখিনিতে ভাত খোৱা যোগাৰ হ'ব। এতিয়া যোগাৰ কৰিব সেয়াই আৰু ভাতটো এখন এখনকৈ এৰুৱাইছে, নহ'লে হেৰি হৈ যায়, টানি দুটা ফাটি যায়। হে এখন এটলে দুখন খোৱা আৰম্ভ হৈ গ'ল আৰু নিৰামিষ দাইল ভাত চাটনি। কাম কৰিছোঁ আকৌ দেই, মোক উঠাই দিয়া মানুহে নাই। এইফালে মুগীখন দে। যাবা কিবা খাক, কিবা খাক। মাস্ক ভাগৱতৰ আগৰ কাম আৰু এইখিনি। আমাৰ ভাগৱতৰ আগৰ কাম।
এইখিনি ৰাতিৰ হয়, ৰাতিৰ শৰাই এভাগ আছিলে কাৰণে সকলো মানুহ গোট খাইছিলে, আমিও গৈছিলোঁ। দিনৰখিনি সেয়াই হ'ল, ৰাতিখিনি এনেকৈ দেখুৱাই দিছোঁ আৰু দিনত নহা ৰাতি কাম কৰে।